নমস্কাৰ সুপ্ৰভাত থাকিল সকলোলৈকে আৰু আজি মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি একেবাৰে দেৰি নকৰাকৈ পাউডাৰ গাখীৰৰ পৰা ৰসগোল্লা কেনেকৈ বনায় আপোনালোকক বনাই দেখুৱাম। আৰু দেৰি নকৰাকৈ তেতিয়াহ'লে বলক আমি ৰসগোল্লা বনোৱা আৰম্ভ কৰোঁ ভিডিঅ'টো। মই এই চচটোত এই কাপটোৰে 2 কাপ পাউডাৰ গাখীৰ ল'ম আৰু তাৰপিছতে ইয়াতে পানী মই 1.5 লিটাৰ সম্পূৰ্ণ নাঢালোঁ, অলপ 1.5 লিটাৰতকৈ অলপ কম পানী ইয়াত ঢালি দিম আৰু তাৰপিছতে গোটেইখিনি উতলিবলৈ দিম। গাখীৰখিনি উতলিবলৈ দিম। ভালদৰে মিলোৱাৰ পিছত মই গাখীৰখিনি ভালদৰে মিলাই দিম পানীখিনিৰ লগত। তাৰপিছতে অলপ সময় উতলিবলৈ দিম। যেতিয়ালৈকে নুতলে তেতিয়ালৈকে উতলিবলৈ দিম গাখীৰখিনি ধুনীয়াকৈ মিলোৱা হৈ গ'ল আৰু এতিয়া মই হাই ফ্লেমত দি দিম গাখীৰখিনি উতলিবলৈ। গাখীৰখিনি উতলিল আৰু এতিয়া মই হেতাখনে অলপ লৰাই ফ্লেমটো অফ কৰি দিম আৰু তাৰপিছতে মই ইয়াত ভিনেগাৰ আৰু পানী মিক্স কৰি ঢালি দিম। এখন চামুচেৰে মই ইয়াতে 2 চামুচ পানী আৰু 2 চামুচ ভিনেগাৰ ল'লোঁ আৰু মই গাখীৰখিনি ঢালি দিম ফ্লেমটো অফ কৰি। আমি ইয়াত নেমুৰ ৰস ব্যৱহাৰ কৰোঁ বুলি ক'লেও পাৰোঁ। উতলি থকা গাখীৰখিনিত আমি এই মিশ্ৰণখিনি মিলাই দিম আৰু তাৰপিছতে চেনাখিনি এক্সট্ৰাকৈ ওলাই যাব আৰু এইখিনি দেখিছে মিশ্ৰণখিনি মিলাই দিয়াৰ পিছতে চেনাখিনি ধুনীয়াকৈ ওলাই গ'ল আৰু এই কলাখিনি দেখিছে তলত অলপ গাখীৰটো দেৰি গৈছিলে, মই তলত বেছিকৈ কচুৰি দিয়া কিনে সেইটো ওপৰলৈ ওলাই আহিল, একো নাই। আৰু এতিয়া এটা চচ লৈ ইয়াতে মই এনেকুৱা এখন কাপোৰ মানে চেকিব পৰা এখন কাপোৰ লৈ কিনে ইয়াৰ ওপৰতে মই সেই উলিয়াই থোৱা চেনাখিনি বাকি দিম আৰু বাকীখিনি টানকৈ চেপি ল'ম। আৰু তাৰপিছত ইয়াতে এটা কথা কৈ থওঁ, কেতিয়াবা ভিনেগাৰখিনি ঢলাৰ পিছতো চেনাখিনি এক্সট্ৰাকৈ ওলাই নাযাব পাৰে, তেতিয়া তাতে অলপ ওপৰৰ পৰা আকৌ অলপ নেমু চেপি দিব পাৰে। চেপি কিনে আপোনালোকে অলপ আকৌ ফ্লেমটো দি কিনে গৰম কৰি দিব আৰু তেতিয়া ওলাই পৰিব। তো ফাৰ্ষ্টবাৰ ট্ৰাই কৰিলে হ'বও পাৰে তেনেকুৱা। পানীখিনি চেপাৰ পিছতে দেখিলে বহুত ধুনীয়াকৈ পানীখিনি চেপিখিনি এইখিনি উলিয়াই ল'লোঁ আৰু এইখিনি পানী নাই, একেবাৰে শুকান আৰু এইখিনি মই ধুনীয়াকৈ মঠি ল'ম পূৰা মিহিকৈ। আপুনি যিমান মিহিকৈ মঠিব পাৰে সিমানেই ভাল, তেতিয়া ৰসগোল্লাটো চফ্ট হ'ব আৰু বেছি ধুনীয়া পৰিব। যিমানেই মিহি কৰিব পাৰে আপোনাৰ কাৰণে সিমানেই ভাল, আপোনাৰ হাতখন যিমান চলে মিহি কৰিব পাৰে। তো এইখিনি মই এতিয়া মিহি কৰি ল'ম ধুনীয়াকৈ। তাৰপিছতে গোল কৰিম, যিমান পাৰোঁ তিমানেই হাতখনে টানি মঠিব যাতে বস্তুটো মিহি হয়, সেয়াই। তো এতিয়া মই এইখিনি ধুনীয়াকৈ মঠা হৈ গ'ল আৰু তাৰপিছতে মিহিও হৈছে এইখিনি, ইয়াতকৈ আৰু বেছি চফ্ট কৰিলে আৰু বেছিয়ে ভাল। তো মই এইখিনি এতিয়া সৰু গোল কৰি ল'ম, মঠি এইখিনি হৈ গ'ল। মই এইখিনি ধুনীয়াকৈ লাডু কৰি ল'লোঁ হাতেৰে ধুনীয়াকৈ গোল কৰি। আৰু এই ক'লা পৰি আছে যে দেখিছে, এইখিনি যে সেই দেৰি গৈছিলে এইকাৰণে অলপ ক'লা পৰি গ'ল, একো নাই। আৰু বস্তুটো কিন্তু ফাটি যাব নিদিব, ফাটি গ'লে পিছত কেৰাহীত দিয়াৰ পিছত ভাঙি থাকিব দেই, এইটো ধ্যান দিব। মই এতিয়া ইয়াতে চাচনি অৰ্থাৎ ৰসগোল্লাৰ ৰস বনাবলৈ কাৰণে এই কাপটোৰে চেনি 2 কাপ আৰু পানী 3 কাপ দিম আৰু তাৰপিছতে হৈ গ'ল। আৰু ইয়াতে মই 2টা ইলাচি মিক্স কৰি দিম অলপ টেষ্টটো ধুনীয়া হ'বলৈ কাৰণে। তাৰপিছতে এইখিনি মই হাই ফ্লেমতে উতলিব দিম আৰু উতলি হোৱাৰ পিছতে গোল কৰি থোৱা লাডুকেইটা মই ইয়াতে এটা এটাকৈ দি দিম। 10 বা 15 মিনিটৰ কাৰণে মই এইখিনি এতিয়া হাই ফ্লেমত দি কিনে ঢাকি দিম। দহ মিনিটৰ পিছতে এয়া চাওক ৰসগোল্লাৰ চাইজটো অলপ ডাঙৰ হৈ গ'ল আৰু মই এইকেইটা অলপ লৰাই আকৌ এবাৰ 5 মিনিটৰ কাৰণে ফ্লেমটো মিডিয়াম কৰি 5 মিনিটৰ কাৰণে ঢাকি দিম। 5 মিনিট পিছত ৰসগোল্লাকেইটা এইটো মাজত দেখিছে অলপ গোল কৰোঁতে অলপ হেৰি হৈ গ'ল, সেইটো কাৰণে মানে এইটো ভালকৈ গোল নকৰিলোঁ কাৰণে এইটো ফাটি যোৱাৰ নিচিনা ফাটি গ'ল আৰু হৈ গ'ল এতিয়া এইখিনি। এয়া তেতিয়াহ'লে আপোনালোকৰ আগত পাউডাৰ গাখীৰৰ এটা ৰসগোল্লাৰ ৰেচিপি বনাই দেখাবলৈ চেষ্টা কৰিলোঁ জনাই নজনাই। তো আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। ধন্যবাদ।